हिसाब उलाइसे प्रमोद बरोर बीटीसी सरकारोर साफ्रोमखौबो दायो मोनसे आपडेट लानानै फैदों नैबे आपडेटखौ नोंथांमोना नायलांदो बेयो जाहैबाय जे बिटिआरनि सीएम प्रमोद बर' सारा हानि फाट्टा राननानैहाय होदों होननानैहाय 200निबो बारा बेबायदि हानि फाट्टा राननानैहाय होदों हा बानायनानै होबाय होननानैहाय बेबायदि माने मेडियायावहाय बेबायदि ओंखारबाय थादों आरो बिटिआरनि जी.एम. फेरेंगा साराबो बेबायदि खोथा बुंदों आरो एसामिस निउसावहाय बेबायदि माने आरटीआई होनानै बेफोर गासैबो रिपर्टफोरखौहाय होदोंना होआखै बेफोरबायदि रिपर्टफोरखौहाय माने आरटीआई होनानैहाय दायो माने दिहुनजोबनाय जाहैबाय बियो मोनसे रोखा नंगौना नङा दायो नोंथांमोना नैबे रिपर्ट होनायखौहाय नायलांबानो जाबाय अब्लासो नोंथांमोना क्लियारै बुजिगोन बिदिबा हामबायसै नायलांदो भिडिअखौ हिसाब उलाइसे प्रमोद बरोर बीटीसी सरकारोर 10 दिन বা 15 দিনৰ ভিতৰত আমি 1 লাখৰ পৰা 2 লাখ ফেমিলিক মাটি দিব পাৰিম আৰু সেইটো ৰেকৰ্ড কোনো পৃথিৱীতে হোৱা নাই বুলি ক'ব লাগিব सीएम प्रमोद बरोৱেও 2 লাখ লোকৰ মাটিৰ সমস্যা সমাধান কৰা বুলি দমফালি মাৰিছিল আজি আমি 4 বছৰত 2 লাখতকৈ অধিক পৰিয়ালক ভূমিৰ অধিকাৰ দিবলৈ পাৰিছো কিন্তু আৰটিআইৰ তথ্য লৈ বিটিসি চৰকাৰৰ স্বৰূপ ইতিমধ্যে উদঙাই দিছে বিপিএফে কুট 2 লাখ আৰু কুট 423 202 আৰু কিছুমান লিখিছে ডাজ নট কভাৰ এলটমেন্ট কোনে কৈছে তো অফিচাৰ এসএস অফিচাৰ থাকে এইবাৰ বিপিএফৰ যুৱ নেতা বিক্ৰম দৈমাৰীয়ে উলিয়াইছে পথ নিৰ্মাণৰ প্ৰসংগ তাই মই আৰটিআইত এনেকুৱা লিখিছিলো যে হাউ মেনি নিউ ৰোড কনস্ট্ৰাক্টেড বাই বিটিআৰ গভৰ্ণমেণ্ট নো ৰিপেয়াৰিং নো ৰিকনস্ট্ৰাক্টেড ৰোড অনলি নিউ কনস্ট্ৰাক্টেড ৰোড কিমানখিনি বনোৱা হৈছে বুলি গোটেই ডিপাৰ্টমেণ্টত মই সুধিছিলো ৰুৰাল ৰোড ডিভিজন টংলা বৰ্তমান প্ৰমোদ বড়ো ডাঙৰীয়াৰ গভৰ্ণমেণ্টত কোনো নিউ কনস্ট্ৰাক্টেড ৰোড তাতে কৰা নাই বুলি এসিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰে মোক ৰিপ্লাই দিছে কৰিবলৈ বহুত আছে যিটো নাই ডিপাৰ্টমেণ্টে ক'ব ষ্টেডি বনোৱা ৰাস্তা আছে কিন্তু বিটিসি বনোৱা ৰাস্তাহে মই খুজিছো এতিয়া মাজবাদৰ আহি গ'ল একে কুৱেশ্যন ৰিপ্লাই দিছে নীল উদালগুৰি জিলাৰ লোক নিৰ্মাণ বিভাগৰ পৰা পোৱা উত্তৰ অনুযায়ী বিপিএফ নেতাজনৰ কঠোৰ সমালোচনা বিটিসি চৰকাৰক বহুত এনেকুৱা ৰাস্তা আছে য'ত এটা গাঁৱৰ পৰা এখন গাঁৱত যাব নোৱাৰে কুটবা নহয়তো কুটবা জায়গা আছে বনাব লগা হাগ্ৰামা মহিলাৰে দিনত বহুত ৰাস্তা হিসাব কৰিব নোৱাৰা হাগ্ৰামা মহিলাৰে ৰাস্তা বনাই থৈ গৈছে এইবোৰ ৰাস্তা প্ৰমোদ বড়ো ডাঙৰীয়াই ৰিপেয়াৰিং কৰিছে এইটো মই মানিম ৰিকনস্ট্ৰাক্টেড কৰিছে মই এইটো মানিম কিন্তু নিউলি কনস্ট্ৰাক্টেড ৰোড বনোৱা নাই বুলি তেখেতসকলে মোক ৰিপৰ্ট দিছে কেৱল মাটিৰ পট্টা বা নতুন পথ নিৰ্মাণেই নহয় তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি জনজাতীয় বিশ্ববিদ্যালয় এনআইটি প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো বিটিআৰবাসীক প্ৰমোদ বড়ো চৰকাৰে প্ৰবঞ্চনা কৰাৰ অভিযোগ বিপিএফ নেতাজনৰ ট্ৰাইবেল ইউনিভাৰ্চিটি কি লিখিছে তেজপুৰতে চেণ্ট্ৰেল ইউনিভাৰ্চিটি আছে তেজপুৰৰ পৰা উদালগুৰি বেছি দূৰ নহয় বুলি লিখা আছে উদালগুৰিৰ ষ্টুডেণ্টবিলাকে ৰিজাৰ্ভেশ্যন আৰু ফেকাল্টি ৰিজাৰ্ভেশ্যন লৈ পেলাই তেজপুৰতে শিক্ষাগত গ্ৰহণ কৰিব পাৰিব বুলি চেণ্ট্ৰেল গভৰ্ণমেণ্টে লিখি পঠাইছে কিন্তু আমি বিচাৰিছো কি ট্ৰাইবেল ইউনিভাৰ্চিটি আমি বিচাৰিছো ৰাইজে প্ৰমোদ বড়ো কোৱাৰ দৰে এনআইটি নেশ্যনেল ইনষ্টিটিউট অফ টেকনলজি এনেকুৱা লিখিছে there was no proposal to establish another NIT in Assam একে পঠাইছে প্ৰমোদ বড়ো ডাঙৰ আমি কোৱা কথা নাই এতিয়া ক'ত বনাব এনআইটি 1991 পোষ্ট এতিয়াও আছে এইখিনি কিয় দিব পৰা নাই দিব পাৰিব লাগিছিল প্ৰমোদ বড়ো চিপ নহয় জানো কোনে ধৰি ৰাখিছে পাৰিবতো লাগিছিল পইচাটো আছে সেপ্টেম্বৰত বিটিসিৰ নিৰ্বাচন মাজত 3 মাহ নাই এনে সময়ত